সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। प्रधान अनुरोध गरेँ 1% लिएर उच्च माध्यमिक शिक्षाका परीक्षामा उत्तीर्ण भएको छ। यसपछि बधाई आउँदिँदैछौँ र जोरदार ताली। यसपछि प्रीतम भण्डारी प्रदर्शन गर्नुहुनेछ। तपाईँलाई धेरै राम्रो लाग्छ। यस ग्रुपलाई उत्साह दिनलाई उहाँहरूको भविष्य अझै उज्जवल होस्, उहाँले यस मञ्चमा धेरै प्रेरणा पाओस् भन्ने आशा गर्दै तपाईँहरूले यहाँहरूलाई सम्पूर्ण सहयोग गर्नुहुन्छ भन्ने आशा गर्दछु। यस कार्यान्वयनबाट তেওঁলোকক পাছ কৰাইছে। গতিকে তেওঁলোকে যিটো ডিমাণ্ড কৰিছে প্ৰগ্ৰাম আকাৰে তেওঁলোকক কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি আসাম ইউনিভাৰ্চিটি ইউনিয়নৰ কাৰ্যালয় লাগে বুলি কৈছে। এইটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো পুঁজি, এই পুঁজিৰ পৰা আমি যিটো এতিয়া আমি এবাৰ অন্তৰ্ভুক্ত কৰিম। আমি এবছৰৰ ভিতৰত তেওঁলোকৰ এই আপত্তিটো আমি পূৰণ কৰিম। এবাৰ কাৰ্বি আংলং আপোনালোকে চাওক, মেট্ৰিক পাছ মেট্ৰিকৰ পাৰ্চেণ্টেজ কামৰূপ আছে 71%, আমি কাৰ্বি আংলঙত 74% প্লাছ পাইছে। মানে কাৰ্বি আংলঙত এতিয়া স্থায়ী শান্তি হৈছে আৰু ৱেষ্ট কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে। স্থায়ী শান্তি হোৱাৰ লগে লগে শিক্ষা ক্ষেত্ৰতো এতিয়া আগবাঢ়ি গৈ আছে। আমি কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙত গেট কলেজ পৰা আৰম্ভ কৰি গভৰ্ণমেণ্ট ল' কলেজ পৰা আৰম্ভ কৰি গোটেইখিনি কামত আমি এই বছৰৰ ভিতৰতে ইন'ভেশ্যন কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। এতিয়া গভৰ্ণমেণ্ট ল' কলেজ আৰু বি এড কলেজ আৰু গাইড কলেজ এই গোটেইখিনি আমি এই বছৰৰ ভিতৰত কৰিলে ল'ৰা ছোৱালীবিলাক ইয়াত কৰিবৰ কাৰণে যাব। তাৰ লগে লগে ভাৰতৰ জনপ্ৰিয় প্ৰধান আমি হৰিভক্ত কটৱালৰ 89তম জন্ম জয়ন্তী আমি ইয়াত জয়সিং দলৈ অডিটৰিয়াম হলত উদযাপন কৰোঁ। লগতে আমি কাৰ্বি আংলঙৰ এই বছৰৰ 2023 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিখিনি ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, সেই গোটেইখিনি ছাত্ৰ ছাত্ৰী আমি ইয়াত আমন্ত্ৰণ জনাই তেওঁলোকক সম্বৰ্ধনা জনাম। আৰু আমাৰ মুঠ 500তকৈ ওপৰত ছাত্ৰ ছাত্ৰী আমি ইয়াত সম্বৰ্ধনা জনাম। গতিকে আমাৰ ইয়াত মুখ্য অতিথি ৰূপত আমাৰ চেণ্ট্ৰেল কমিটি ভাইচ প্ৰেছিডেণ্ট উপস্থিত আছিলে আৰু লগতে আমাৰ কাউন্সিলৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলুৰাম ৰহাঙো তেওঁ উপস্থিত থাকিল। গতিকে আমি এই কাৰ্যসূচীটো আৰু 2 ঘণ্টামান চলি থাকিব, 4টামান বজালৈকে চলি থাকিব। গতিকে আমি এই কাৰ্যসূচীৰ পৰা আমি লক্ষ্য বা আমাৰ লক্ষ্য এইটোৱে যে কাৰ্বি আংলঙৰ গোৰ্খা ছাত্ৰ ছাত্ৰীসকলে আজি এই সম্বৰ্ধনা অনুষ্ঠানৰ পৰা তেওঁলোকে বহুতো প্ৰেৰণা পাব আৰু আগত তেওঁলোকৰ ভৱিষ্যত যিটো তেওঁলোকৰ শিক্ষাৰ জীৱনত তেওঁলোকে বহুত প্ৰগতি কৰিব, সেই আশাৰে আমি সকলো ছাত্ৰ ছাত্ৰীক আমি আমন্ত্ৰণ জনাই আমি সম্বৰ্ধনা জনাম। গতিকে আমি কাউন্সিলৰ তৰফৰ পৰা আশাবাদী আমি মেমৰেণ্ডাম দিয়াটো আমি আজি 40-50 বছৰ হৈ গ'ল আজি গোৰ্খা ছাত্ৰ সন্থাৰ জন্ম হোৱা, কিন্তু আজিলৈকে আমাৰ ডিফুট ঠাইত অফিচ বিল্ডিং নাথাকাৰ কাৰণে আমি অফিচ বিল্ডিঙৰ কাৰণে আজি এটা মেমৰেণ্ডাম দিয়া হৈছে। আৰু ছাৰে প্ৰতিশ্ৰুতি দিছে যে আমি শীঘ্ৰেই এইটো আমি অফিচ বিল্ডিংটো কমপ্লিট কৰি দিম কৈ কিনি ছাৰে এইটো আমি একটাই দাবী কৰিছোঁ যে আমাক অফিচ বিল্ডিংটো লাগে ছাত্ৰ সন্থাৰ। এইটোৱে আমি দাবীত হৈ কিনে আজি ছাৰৰ কাৰণে মেমৰেণ্ডাম দিছোঁ। ধন্যবাদ।